প্ৰিন্সি আজি তোমাক বৰ ধুনীয়া লাগিছে দেই, একদম সঁচা সঁচি প্ৰিন্সজনী নিচিনা লাগিছে। ডিম্পি তুমি ঠিকেই কৈছা, বৰ ধুনীয়া লাগিছে সঁচাকৈ আজি প্ৰিন্সক। গাইজ থেংক ইউ ছ' মাছ, তোমালোকে মোক ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰা। সঁচাকৈ বৰ ধুনীয়া লাগিছে নেকি বাৰু আজি মোক? তোমালোক দুইজনে কমেণ্ট কৰিলা যে, থেংক ইউ হা। প্ৰিন্সি আমি সঁচাকৈ কৈছোঁ বৰ ধুনীয়া লাগিছে আজি তোমাক, একদম ফেঞ্চি ড্ৰেছৰ লগত তোমাক সঁচাকৈ প্ৰিন্সি যেনে লাগিছে আৰু। সিহঁতৰ কথাবিলাক শুনচোন শুন, একেবাৰে তাৰমানে ক'ব নোৱাৰা হৈ আছে আৰু দেই। কিনো কবি আৰু, আমি যিমান একদম ষ্টাইল লগাই আহিলোঁ ছোৱালী একদম এনেকৈও নাচায় আৰু, কি কবি। এটা কাম এটা কৰ, তোৰ চুলিখিনি সেই পাইনাপলৰ নিচিনা ওপৰলৈ কাঁইট লগা নিচিনা কৰি পেলা, তেতিয়া আকৌ তোক একদম ঘূৰি ঘূৰি চাব ছোৱালীয়ে। হয়তো দেখিছ নাই? ঠিকেই কৈছ তই বাবলু, এইটো পাইনাপলৰ নিচিনা চুলি খোপা কৰি লৈছে যে, সেইকাৰণে তাৰ লগত ছোৱালী দেখিছ নাই? আমাৰ লগত দেখিছে এজনীও নাই, নেচায় তাৰমানে আমালৈ। কি ক'ম আৰু, দুখ নকৰিবি দে, কাইলৈ একদম চেলুনত গৈ পাইনাপলৰ নিচিনা একদম কাঁইট লগা কৰি আনিবি চুলিখিনি। বৈ আজি আৰু চাই লওঁ ৰ আঁতৰৰ পৰা, সঁচাকৈ দেখিবলৈ ধুনীয়া লাগিছে আকৌ মাজৰ ছোৱালীজনী। দূৰ তই এইবিলাক তই চাই থাক, তোক কাম নাই যে, মই যাওঁগৈ দেই, তই চাওঁ যদি চাই থাক অকলে অকলে। ই সঁচাকৈ গুচি গ'লগৈ পাই, যাওঁগৈ পাই অকলে অকলে ভূতটো নিচিনাকৈ ৰখি নাথাকোঁ। দূৰণিৰ পৰা ছোৱালী চোৱা, এই ৰসগোল্লা বৈয়ামত ভৰাই লেলেটি পেলাই থকা একেটা কথাই।